বাবু, বাবু, পিছা তুমি মোক আজি এটা সাধু শুনাবা নেকি? হ'ব বাৰু, কিহৰ সাধু শুনাম? আজি তুমি মোক শিয়ালৰ সাধু এটা শুনাবা নেকি? ঠিক আছে বাৰু, শিয়ালৰ সাধু এটা ক'ম। ব'লা পুখুৰী পাৰতে বহি লওঁগে। ব'লা ব'লা। এসময়ৰ কথা, এটা শিয়াল আছিল আৰু শিয়ালটোৱে সৰু ল'ৰা ছোৱালীক খুব ধৰিছিলে আৰু ৰাতি ৰাতি চিঞৰিছিলে। এনেকে চিঞৰিছিলে শিয়ালটোৱে। মোৰ যে শিয়াললৈ বহুত ভয় লাগে। তুমি ভয় কৰা নেকি? মোৰো শিয়াললৈ বহুত ভয় লাগে। এদিন শিয়ালটো আমাৰ পিএইচচিলৈ আহিছিলে আৰু ৰাতি ৰাতি বহুত চিঞৰি চিঞৰি আছিলে। তাৰপিছতে ৰিতু দাদা আৰু কেশৱ দাদাক আমি ফোন কৰি দিলোঁ। ৰিতু দাদা আৰু কেশৱ দাদাই লাখুটি লৈ পিনি তাহাঁতক খেদিবলৈ গ'ল। খেদি নি তাহাঁতি জাহিৰ দাদা ঘৰৰ পিছফালে থৈ আহিলেগৈ। তাৰপিছতে জাহিৰ দাদাই লাখুটি এডাল লৈ খুব পিটি একদম বহুত দূৰত খেদি থৈ আহিছেগৈ। তাৰপিছতে পুলিচে এম্বুলেঞ্চখন লৈ আহি গ'ল আৰু শিয়ালটোক ধৰি লৈ গুচি গৈ পিনি হাবিত এৰি থৈ আহিলে। কেনেকুৱা লাগিলে মোৰ সাধুটো? বৰ ধুনীয়া লাগিছে তোমাৰ সাধুটো দেই। ব'লা এতিয়া আমি ঘৰলৈ যাওঁ, ব'লা ব'লা, নহ'লে মা আৰু জেঠাই চিন্তা কৰি থাকিব। হেল্ল' মা, আমি গৈ আছোঁ। বাবু আৰু মই দুয়োটা গৈ আছোঁ, তুমি মামাম বনাই থোৱা।